কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত ৯৬ নং শনিয়াৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি এখন বিশেষ গাঁও সভা সম্পন্ন হয়। সভাৰ সভাপতিত্ব কৰে শনিয়াৰী পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পঞ্চায়ত সচিব কিশোৰ কুমাৰ ডেকাই। বিশেষকৈ ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে PM কিষাণ আঁচনিৰ সুবিধাসমূহৰ বিষয়ে ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে উক্ত সভাখনি অনুষ্ঠিত কৰা হয়। উক্ত সভাত যিসকল কৃষকে PM কিষাণ আঁচনিৰ ধন লাভ কৰিছে নাইবা যিসকল কৃষকে প্ৰথম দ্বিতীয় কিস্তিৰ ধন লাভৰ পিছত পৰৱৰ্তী পৰ্যায়ৰ ধন লাভ কৰা নাই তেওঁলোকক CSCৰ জৰিয়তে আধাৰ লিংকৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাৰ লগতে যিসকল কৃষকে এতিয়াও PM কিষাণ আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকক পুনৰ আবেদন জনাবলৈ দিহা পৰামৰ্শ প্ৰদান কৰে পঞ্চায়ত সভাপতি ৰবিউল হুছেইনে। অৱশ্যে আঁচনিৰ ধন লাভৰ বাবদ কোনো হিতাধিকাৰীয়ে মধ্যভোগী দালালক এটকাও ঘোষ নিদিবলৈ আজিৰ সভাত বিনম্ৰভাৱে ৰাইজক আহ্বান জনাই পঞ্চায়ত সভাপতি ৰবিউল হুছেইনে। তদুপৰি উক্ত সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত কৃষি বিষয়া তাহেৰ আলী, অৱসৰী শিক্ষক আবুল আলী, সমাজসেৱক ফাজিৰ আলী, CSC ৰহমান আলী, হাফিজুৰ ৰহমানকে প্ৰমুখ কৰি প্ৰায় সংখ্যক বিশিষ্ট ব্যক্তি আৰু অৰ্ধ শতাধিক ৰাইজ। শনিয়াৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ ৰাইজক কৃষক ৰাইজক আহ্বান কৰিছিলোঁ। এখন আমি গাঁও সভা অনুষ্ঠিত কৰিছিলোঁ। এই গাঁও সভাখনত আমাৰ CSC সকলে বুজাই দিছিল যে প্ৰধানমন্ত্ৰী PM কিষাণৰ আঁচনিৰ ধন কেনেকৈ লাভ কৰিব পাৰি আৰু যিসকলে লাভ কৰিছে এতিয়ালৈকে আধাৰ লিংক কৰা নাই সেই আধাৰ লিংক কেনেকৈ কৰিব লাগে আৰু যিসকলে লাভ কৰাৰ পিছত এটা বা দুটা কিস্তি পোৱাৰ পিছত আৰু পোৱা নাই তেওঁলোকে পুনৰ কেনেকৈ পাবলৈ সক্ষম হ'ব সেই সম্পৰ্কে আজি কৃষক ৰাইজক বুজাই দিয়া হয় আৰু ইয়াৰ দ্বাৰাই আমাৰ এই অঞ্চলৰ কৃষক ৰাইজৰ কিছু উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, আসাম নিউজ।